হয় নমস্কাৰ মোৰ ইউটিউব চেনেলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যোৱাকালি অনুষ্ঠিত হৈ যোৱা যি এছ আই পৰীক্ষাৰ যি কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল এনে অৱস্থাত কি কৰিব আপুনি অসম চৰকাৰে কোনো এটা কি পৰীক্ষা নিয়াৰিকৈ পৰিচালনা কৰি লৈ যাব নোৱাৰে নেকি যোৱাকালি অনুষ্ঠিত হৈছিলে সেই পৰীক্ষা যদি আৰু এতিয়া কুৱেশ্যন পেপাৰ লিক আৰু কি হ'ব আৰু কুৱেশ্যন পেপাৰ কেনেকৈ লিখিব পাৰে পৰীক্ষা দিলে পৰীক্ষা দিয়াৰ পিছত কুৱেশ্যন পেপাৰখিনি জমা দি থৈ অহা হয় জমা দি থৈ অহাৰ পিছত কেনেকৈ কুৱেশ্যন পেপাৰখিনি লিখিব পাৰে বা সেইটো আগত হৈছে নে পিছত হৈছে কোনো নাজানো সেইটো কথা গম নাপাওঁ বাৰু কিন্তু ছ'চিয়েল মিডিয়াত যিহেতু মই দেখা পাইছোঁ সেইকাৰণে মই ভিডিঅ'টো বনাবলৈ ভাবিলোঁ অসম চৰকাৰে যদি এনেধৰণে পৰীক্ষাবোৰ পাতে অসমৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব অসমৰ ল'ৰা ছোৱালী এই ক্ষেত্ৰতো এইবোৰ বিভাগত বা ডিফেন্স লাইনত কোনো ধনী মানুহৰ ল'ৰা ছোৱালী নাযায়তো মিডিল ক্লাছ বা প'ৰ ফেমিলিৰ ল'ৰা ছোৱালীখিনিহে যায় তাত এক্সামত বহিবৰ কাৰণে বা শাৰীৰিক এইবোৰ পৰীক্ষা দিবৰ কাৰণে ইয়াতে কোনো ধনী মানুহৰ ল'ৰা ছোৱালী নাযায় নহয় আৰু তাতে ধনী মানুহৰ ল'ৰা ছোৱালী যদি গ'ল হয় সিহঁতি এইবোৰ হেৰি কৰিব নাযায়তো যদি ধনী মানুহৰ ল'ৰা ছোৱালী থাকিলে সেই ধনী মানুহৰ ল'ৰা ছোৱালী মাক দেউতাকৰ যি পইচা আছে সেই পইচাতে বেলেগ এটা জেগাত ইনভেষ্ট কৰিব আৰু তাৰপৰা কেনেকৈ টকা উপাৰ্জন কৰে সেইটো কথা চিন্তা কৰিব এনেকৈ শাৰীৰিক কষ্ট আৰু মানসিক টেনশ্যনত কোনো পৰীক্ষা দিব নাযায়তো হাঁহিও দিছে কালিয়ে যিহেতু পৰীক্ষা অনুষ্ঠিত হৈছে আৰু প্ৰশ্ন পেপাৰ লিক এনেকৈ হ'লে কেনেকৈ হ'ব অসম চৰকাৰক মই কাটৰ অনুৰোধ জনাইছোঁ যি হ'ল আৰু এই পৰীক্ষাটো বাতিল দিয়ক মানে বন্ধ কৰি দিয়ক আৰু নেক্সট পৰীক্ষা পাতিবলৈ সাজু কৰক নহ'লে এনেকৈ কেনেকৈ হ'ব কিছুমানে পাব আৰু কিছুমানে নাপাব আৰু কিছুমানে হয়তো তাৰ সি ইমান নাজানাকৈ সেই কুৱেশ্যন পেপাৰ যিখিনি আহিছে সেইখিনি হয়তো চাই আহিলে তাতে পৰীক্ষাত ধুনীয়াকৈ টিক মাৰি থৈ গুচি আহিছে আৰু যোনখিনি কষ্ট কৰিছে সিহঁতি হয়তো নিজৰ ব্ৰেইনত যিকেইটা আছে সেইকেইটা লিখিছে নিৰীক্ষাখিনি তেনেকৈ থাকে আৰু এনেকৈতো নহ'ব নৰাটো পাছ হৈ যাব আৰু পঢ়াটো অথচ ৰৈ যাব এনেকৈ কেনেকৈ হ'ব সেইকাৰণে এইটো পৰীক্ষা ৰখাই দিয়ক আৰু দ্বিতীয়তে অতি সোনকালে এছ আই পৰীক্ষা আকৌ পাতিবলৈ চেষ্টা কৰক এনেকৈ পৰীক্ষা নহয় সেইকাৰণে মই কাটৰ অনুৰোধ জনাইছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই পৰীক্ষাটো ষ্টপ কৰক আৰু নতুন পৰীক্ষা পাতিবলৈ সাজু কৰক মোৰ লগত থকা সেই ভিডিঅ'টো মই দেখাবলৈ চেষ্টা কৰিছোঁ ছ'চিয়েল মিডিয়াত যিহেতু ভাইৰেল সেই ভিডিঅ'টো আহকচোন চাওঁ পূৰ্ব অসম আৰক্ষীয়ে এছআই পৰীক্ষাৰ কেলেংকাৰী চাঞ্চল্য মাৰ নৌজাওঁতে পুনৰবাৰ বিতৰ্কৰ আৱৰ্তত এই বছৰ অনুষ্ঠিত হোৱা এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত কালি দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা কিন্তু পৰীক্ষা হললৈ পৰীক্ষাৰ্থীৰ লগতে নিৰীক্ষকেও মোবাইল নিয়াত আছিল নিষেধাজ্ঞা পৰীক্ষাৰ শেষত উত্তৰ বহিৰ লগতে পৰীক্ষাৰ্থীয়ে প্ৰশ্ন কাকতো জমা দি আহিবলগীয়া হৈছিল তেনেস্থলত কেনেকৈ পৰীক্ষাৰ প্ৰশ্ন কাকতৰ ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত পূৰ্বৰ দৰে এইবাৰো পৰীক্ষাৰ পূৰ্বে ফাদিল হৈছিল নেকি প্ৰশ্ন কাকত সেইলৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে পুনৰবাৰ জনাইছোঁ পূৰ্বৰ অসম আৰক্ষী এছআই পৰীক্ষাৰ কেলেংকাৰী চাঞ্চল্য মাৰ নৌজাওঁতে পুনৰবাৰ বিতৰ্কৰ আৱৰ্তত এই বছৰ অনুষ্ঠিত হোৱা এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেল হৈ পৰিছে এতিয়া ছ'চিয়েল মিডিয়াত কালি দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা কিন্তু পৰীক্ষা হললৈ পৰীক্ষাৰ্থীৰ লগতে নিৰীক্ষকেও মোবাইল নিয়াত আছিল নিষেধাজ্ঞা পৰীক্ষাৰ শেষত উত্তৰ বহিৰ লগতে পৰীক্ষাৰ্থীয়ে প্ৰশ্ন কাকতো জমা দি আহিবলগীয়া হৈছিল তেনেস্থলত কেনেকৈ পৰীক্ষাৰ প্ৰশ্ন কাকতৰ ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত সেইলৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে পূৰ্বৰ দৰে এইবাৰো পৰীক্ষাৰ পূৰ্বে দেখা পালে আপোনালোকৰ মতামত তলত আগবঢ়াব